কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সমূহ সাংবাদিক বন্ধু বান্ধৱীসকলক মই বিটিআৰৰ আনৰেগুলাইজ CSB Selected Fixed Pay Employee Association তৰফৰ পৰা আন্তৰিক অভিজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি বৰ দুখেৰে এইখন প্ৰেছমেট পাতিবলগীয়া হ'ল। ইয়াৰ কাৰণ আমি বিগত 2011 চনৰ পৰাই CSBৰ পৰা বাছনিপ্ৰাপ্ত হৈ বিভিন্ন বিভাগত ফিক্স পে হিচাপে কাম কৰি আহি আছোঁ। বৰ দুখৰ বিষয় এইটো যে আজিলৈকে আমাৰ চাকৰিখন মানে নিয়মীয়কৰণ কৰা নহ'ল। কি কাৰণত মানে নিয়মীয়কৰণ কৰা নহ'ল, আমি BTC বা বিটিআৰ প্ৰশাসনৰ দুৱাৰে দুৱাৰে ঘূৰি আজি মানে মৰ্মাহত হৈছোঁ, মানে চিন্তাত কৰিছোঁ যে আমাৰ চাকৰিখন নিয়মীয়কৰণ কৰা নহ'ল। আমি বিশেষ সূত্ৰে গম পাইছোঁ যোৱা মে' মাহৰ 19 তাৰিখে আমাৰ বৰ্তমানৰ BTC প্ৰধান প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত এখন এক্সিকিউটিভ কাউন্সিল বহিছিল। তাতে আমাৰ চাকৰিবিলাক নিয়মীয়কৰণ কৰা হ'ব বুলি এক এক্সিকিউটিভ কাউন্সিলত সিদ্ধান্ত লয়। কিন্তু দুখৰ বিষয় আজি 5 মাহ 6 মাহ উকলি গ'ল, আজিলৈকে এই সিদ্ধান্ত কোনো কাৰ্যকৰী নকৰিলে। কি মেৰপেকত কৰি পেলাই এই সিদ্ধান্ত কাৰ্যকৰী নকৰিলে আমি হয়তো এই বিষয়টো ইমান অৱগত নহয় বা জানিব পৰা নাই। গতিকে আজি আপোনালোকৰ এই প্ৰেছমেটৰ জৰিয়তে আমাৰ এই দীৰ্ঘদিনীয়া এই সমস্যাটো সমাধান কৰাৰ কাৰণে BTC প্ৰধান প্ৰমোদ বড়ো ছাৰলৈ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমাৰ এই সমস্যাটো অলপ গুৰুত্ব সহকাৰে লৈ অতি শীঘ্ৰে যাতে আমাৰ চাকৰিবিলাক নিয়মীকৰণ কৰা হয়, তাৰ কাৰণে আজি এই প্ৰেছমেটটোৰ মেইন উদ্দেশ্য। গতিকে আমি প্ৰমোদ বড়ো ছাৰক এই আপোনালোকৰ মিডিয়াৰ থ্ৰুদি অনুৰোধ কৰিছোঁ যাতে আমাৰ সমস্যাটো অতি সোনকালে মানে সমাধান কৰে। আমি বিশেষ সূত্ৰে জানিব পৰা মতে হয়তো আমাৰ ব্যক্তিগত সচিব বা পাৰ্চনেল ডিপাৰ্টমেণ্টৰ যিজন সচিব আছে, এওঁ কথাখিনি হয়তো আমাক যি ধৰণে কৈ আছে, হয়তো আমি সেই কথাখিনিত অলপ আমাৰ সন্দেহ বুজিছে যে আমাক আচলতে কি কৰিব বিচাৰিছে। বিভিন্ন বিভাগত খালী হৈ থকা পোষ্টৰ এগেইনষ্টত আমাক ৰেগুলাৰ কৰিব বুলি হয়তো কাউন্সিলে সিদ্ধান্ত লৈছে। কিন্তু আজি আমি গম পোৱাৰ পিছত যে বিভিন্ন বিভাগত বিভিন্ন পোষ্ট এতিয়ালৈকে মানে খালী হৈছে বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈ গৈছে, কিন্তু সেই পোষ্টবিলাক এগেইনষ্টত আজিলৈকে কোনো ধৰণৰ মানে পদক্ষেপ হাতত নলোৱাটো আমি বৰ চিন্তাত কৰিছোঁ। গতিকে সন্মানীয় চিফ ছাৰ মহোদয়ক অনুৰোধ জনাইছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যাতে অতি সোনকালে আমাৰ এই চাকৰিবিলাক নিয়মীকৰণ কৰে আৰু আমাৰ ভৱিষ্যতৰ পিনে যদি চায়। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা অনুকৰণ কৰি দিব বিচাৰিছোঁ, যদি এই ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ চাকৰিবিলাক নিয়মীকৰণ কৰা নহয়, তেনেহ'লে 2023 চনৰ 1 জানুৱাৰীৰ পিছৰ পৰাই আমি আমাৰ গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। গতিকে এই আন্দোলনত যাতে আমি যাব নালাগে, ইয়াৰ আগতে যাতে আমাৰ সমস্যাটো অলপ গুৰুত্ব সহকাৰে মানৱতাৰ দৃষ্টিত চাই অতি সোনকালে যাতে ৰেগুলাৰ কৰে, এই আহ্বান জনাই মোৰ বক্তব্য বা মোৰ কথাখিনি ইয়াতে সমাপ্ত কৰিছোঁ।